স্বাগতম জনাইছোঁ সকলোকে। আজি সোমবাৰ আমি আহিছিলোঁ দেৱালৰ শিৱ মন্দিৰত আৰু মন্দিৰলৈ আহোঁতে দেখিলোঁ মন্দিৰৰ কাষতে এখন বেনাৰ লগাই থোৱা আছে আৰু কাষতেই বহুতখিনি খাদ্যৰ টোপোলা আৰু লগতে দেখিছিলোঁ কিছু সংখ্যক ল'ৰা ছোৱালী আৰু সেই যি পৰিৱেশ দেখিছিলোঁ ভাল লাগিছিলে, সেয়েহে মই আগবাঢ়ি গৈছিলোঁ আৰু তেতিয়া মই জানিব পাৰিছিলোঁ যে মন্দিৰৰ সন্মুখত থকা দুখীয়া নিচলা লোকসকলক কিছু খোৱাৰ ব্যৱস্থা কৰিছে হোটেল কিংডম প্লেজে। গতিকে ভাল লাগিছিলে তেওঁলোকৰ পৰা সেই বিষয়টো শুনি। আপোনালোকে যে ইমান সুন্দৰকৈ কামটো কৰিছে, কওকচোন বাৰু আপোনালোকৰ অনুভৱ কেনেকুৱা? পদক্ষেপটো কি হৈছে যে কোনো মানুহে নোখোৱাকৈ শুব নালাগে কেতিয়াও। আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰিছোঁ, আমাৰ যোৰহাটত যিমানখিনি নোখোৱাকৈ থকা মানুহ আছে চবকে আমি আমাৰ ফালৰ পৰা হেৰি কৰি পেলাই আমি খুৱাম বুলি আজি প্ৰথম পদক্ষেপটো লৈছোঁ। তো আমাৰ এইটো আজি ফাৰ্ষ্ট হয়। তো আমি অনাগত দিনত আমি যিমানখিনি পাৰোঁ আমাৰ হোটেলৰ ফালৰ পৰা আমি সকলোকে খানা ছাৰ্ভ কৰি যাম। আৰু আজি এইটো কাম কৰিবলৈ পাই নিজকে বহুত গৌৰৱ ফিল হৈছে। যিমানখিনি মানুহে আজি ধৰি লওক নোখোৱাকৈ আছে, আমাৰ কাৰণে তেওঁলোকৰ মুখত এটা আজি হাঁহি আহিছে। তো সেইকাৰণে ভাল লাগিছে। ধন্যবাদ। বহুতখিনি ভাল লাগিছে আৰু আপোনালোকৰ এই সুন্দৰ পদক্ষেপ আগলৈও এনেকৈ আপোনালোকে কৰিব, কাৰণ সমাজৰ কাৰণে এইটো খুব এটা উল্লেখনীয় বুলিয়েই ক'ব লাগিব। কাৰণ নিজৰ লগতে যে আন 10জনৰ কাৰণে কথাটো ভাবিছে, সেইকাৰণে খুব ভাল লাগিছে আজি আপোনালোকৰ এই পদক্ষেপ। গতিকে আপোনাৰ লগতো কথা পাতি ভাল লাগিলে। ধন্যবাদ।